প্ৰথম কথা সদৌ অসম ছাত্ৰ সন্থা আৰু আমি 30 জনগোষ্ঠীয় সংগঠনে কাৰ ৰুল আৰু ফ্ৰেম যিদিনাখন পাই বলবৎ হ'ব বুলি আওপকীয়াকৈ আমি গম পাইছোঁ বা অমিত শ্বাহকে ধৰি কেন্দ্ৰীয় চৰকাৰ বিভিন্ন বিষয়ে ঘোষণা কৰিছে সেইদিনাখনৰ পৰা আমি ধাৰাবাহিকভাৱে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আজি সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত সদৌ অসম ছাত্ৰ সন্থা 30 জনগোষ্ঠীয় সংগঠনে 12 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ স্পষ্ট কথা কা অসমবাসী ৰাইজে মনা নাই, আহি থাকিবলগীয়া দিনতো নামানে। আমাৰ ৰাজপথৰ সংগ্ৰাম আৰু আইনী যুঁজ এই দুয়োটা সমানে আমি আগবঢ়াই লৈ যাম। উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে, বিশ্বাস আছে। উচ্চতম ন্যায়ালয়ে কা বাতিল কৰি ৰাইজৰ পক্ষত তেখেতসকলে নিৰ্ণয় দিব আৰু ইয়াৰ লগে লগে বিভিন্ন সময়ত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কৈ থাকে যে কা আন্দোলনত ৰাইজে অংশগ্ৰহণ নকৰে, কা আন্দোলনটো আগবঢ়াই লৈ যাব নোৱাৰে। এই কথা বতৰাবিলাক কৈ থকাৰ বিপৰীতে তেখেতসকলে কৰি থকা কাম কাজবিলাক আপোনালোকে প্ৰত্যক্ষ কৰিব। সদৌ অসম ছাত্ৰ সন্থা 30 জনগোষ্ঠীয় সংগঠনৰ বিভিন্ন নেতা কৰ্মীক তেখেতসকলে থানালৈ মাতি নি বণ্ডত চাইন কৰাব বিচাৰে। বিভিন্ন সময়ত তেখেতসকললৈ নটিচ পঠিয়ায়। বিভিন্ন গাঁওবুঢ়া ভিডিপিৰ মানুহ বা আন আমাৰ ছাত্ৰ সন্থাৰ কৰ্মীসকলক ভয় ভাবুকি দিয়ে যে পুলিচ ভেৰিফিকেশ্যন দিয়া নহ'ব। গুৱাহাটীৰ ৰাজপথত বেৰিকেডেৰে ভৰ্তি কৰি দিলে। বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ সন্মুখত বেৰিকেড স্থাপন কৰিছে। বিভিন্ন সময়ত আমাৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক ভয় ভাবুকি ভিত্তি প্ৰদৰ্শন কৰিবলগীয়া হৈছে। এইবিলাকৰ পৰা এটাই কথা স্পষ্ট হয় যে তেখেতসকলৰ হাততো আচলতে তথ্য আছে যে কাখন যেতিয়াই ৰুল আৰু ফ্ৰেম বলবৎ কৰিব তেতিয়াই যে এটা উকমুকনি হ'ব, অসমীয়া ৰাইজৰ মনত জ্বলি থকা জুইকুৰাৰ উকমুকনি ঘটিব। সেই জুইকুৰাৰ জৰিয়তে আন্দোলন যে তীব্ৰতৰ হ'ব সেই কথা তেখেতসকলে ইতিমধ্যে গম পাইছে, যাৰ কাৰণে এই ধৰণৰ তেখেতসকলে প্ৰস্তুতি চলাইছে আৰু এই ভয়টো তেখেতসকলৰ থকা ভাল। কাৰণ এটা কথা স্পষ্ট, যিদিনাখনৈ ৰুল ফ্ৰেম প্ৰয়োগ কৰি কাৰ জৰিয়তে বিদেশীক সংস্থাপিত কৰিব বিচাৰিব, নিশ্চিতভাৱে অসমীয়া মানুহে ৰাজপথলৈ ওলাই আহি আন্দোলন তীব্ৰৰ পৰা তীব্ৰতৰ কৰিব, এই কথাটো স্পষ্ট। আৰু ইয়াৰ লগে লগে বিভিন্ন সময়ত এনেকুৱা সময়তে কোনোবা নাম নজনা তথাকথিত মানুহৰ জৰিয়তে বিভিন্ন সময়ত ভাতৃঘাতী বা আন গোষ্ঠীগত সংঘৰ্ষ লগাবৰ কাৰণে এই হিমন্ত বিশ্ব শৰ্মা বোলা ব্যক্তিগৰাকীয়ে, মুখ্যমন্ত্ৰীগৰাকীয়ে কাম কাজবিলাক কৰি থাকে। আৰু প্ৰদীপ দত্ত ৰয় নামৰ ব্যক্তিগৰাকীয়েও তেওঁৰে এগৰাকী এজেণ্ট, যিগৰাকীয়ে বিভিন্ন সময়ত সাম্প্ৰদায়িক কথা কয়, গোষ্ঠীগত কথা কয়, কথা বতৰা কৈ এই ধৰণৰ কাম কাজবিলাক কৰি থাকে। গতিকে এনেকুৱা কাম কাজে বৃহত্তৰ অসমীয়া জাতিটোক, আমাৰ জনগোষ্ঠীয় লোকসকলক কোনো ধৰণৰ প্ৰভাৱিত কৰিব নোৱাৰে। এইবিলাক তেখেতসকলৰ পলিটিকেল এজেণ্ডা। গতিকে এই কথাবিলাকত আমি কেতিয়াও গুৰুত্ব নিদিওঁ। আমাৰ স্পষ্ট কথা, কা অসমীয়াই মনা নাই, আহি থাকিবলগীয়া দিনতো নামানে। ৰাজপথত আন্দোলন তীব্ৰতৰ হ'ব। যদি কাৰ জৰিয়তে বিদেশীক অসমত সংস্থাপিত কৰিবলগীয়া হয়, অসমীয়া ৰাইজৰ মনৰ জুইকুৰা ৰাজপথত জ্বলিব, সেই কথাটি স্পষ্ট।